খুব এখন ভাল ঠাইলৈ আহিছোঁ। ভাল ঠাই মানে এখন সুন্দৰ নাৰ্চাৰীলৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে এয়া চিয়াং নাৰ্চাৰী। আৰু এই চিয়াং নাৰ্চাৰী আমাৰ ধেমাজি জিলাৰ টাউনতে আছে। ধেমাজি টাউনৰ যি ভৰালি চুক, সেই ভৰালি চুকত এই চিয়াং নাৰ্চাৰীখন আছে। আৰু আমি ইয়াত আপোনালোকে দেখিছে চিয়াং নাৰ্চাৰীৰ ভিতৰলৈ সোমাই যাম আৰু দেখুৱাম আমি সকলো এই চিয়াং নাৰ্চাৰীত কি আছে। আমাৰ সৈতে আছে চিয়াং নাৰ্চাৰীৰ স্বত্বাধিকাৰী মিণ্টু বৰশইকীয়া। আৰু আমি আজি মিণ্টু বৰশইকীয়াৰ যি ধেমাজি টাউনৰ ভৰালি চুকত অৱস্থিত চিয়াং নাৰ্চাৰী আহিলোঁ ভ্ৰমণ কৰিবৰ কাৰণে। আৰু আমাক গোটেই সামগ্ৰিক দৃশ্য এই চিয়াং নাৰ্চাৰীত কেনেকুৱা ধৰণৰ প্ৰজাতি আছে সকলোবিলাক দেখুৱাই যাব। আৰু এইবোৰ হ'ল আপোনাৰ চিজিয়াম। ইয়াৰ 3টা কালাৰ পায়, ৰেড কালাৰ, পিংক কালাৰ, এটা ভেৰিগেটেড পায়। এইটো এটা নতুনকৈ আহিছে ভেৰিগেটেড পূজা, এইটোতো চিনি পায় আপোনালোকে, এইটো পাইন ট্ৰি। আহক আৰু দেখুৱাম ইফালে। এয়া হ'ল আপোনাৰ এগ্লনামাৰ বিভিন্ন প্ৰজাতি আছে। ইয়াৰ এটা ভেৰাইটি, এইটো ৰাবাৰ প্লান, ধৰক আপোনাৰ এইটো টেবুল কামিনী, এইটো টেবুল পাম আছিলে। আৰু এইটো আহিলে আপোনাৰ বাজিলান লাকিউড, এইফালে আহিলে এন্থৰিয়াম। আহক আৰু দেখুৱাইছোঁ, এইফালে আপোনাৰ জেড প্লান। এইখিনি আপোনাৰ গোটেই ফুলৰ প্ৰজাতি? এইবোৰ ফুলৰ হয়। আৰু এইফালে আহিলে আপোনাৰ এইবোৰ আমি ভাৰ্মি কম্পষ্টো বিক্ৰী কৰোঁ ইয়াতে। ভাৰ্মি কম্পষ্ট পাব। এইবিলাকতো ফুলৰ গোটেই প্ৰজাতি? হয়, এইবোৰ ফুলৰ। এইটো ৰাবাৰ প্লান, এইটো জাপানী আজাৰ বুলি কয়, ইয়াক লেগষ্টমিয়া বুলিও জনা যায় আৰু জাপানী আজাৰ বুলিও জনা যায়। আৰু এইফালে আহিলে আপোনাৰ গ্ৰীণ ফাইকাছ, ধৰক এইটো আপোনাৰ খাচী পাত নেকি? আপোনাৰ খাচী নহয়, এইটো আপোনাৰ ফাইকাছ হয়। এইটো বকুল গছৰ নিচিনা, এটা ডাঙৰ হয়, ধুনীয়া চেপ দি বনাব পাৰে তাক ধুনীয়া। আপোনাৰ এইটো হ'ল বেল পুলি, এইটো মহানিম। ঠিক তেনে এইবোৰ আপোনাৰ গল্ডেন চাইপ্ৰাছ আছে, ইনডোৰ প্লান আছে, ভেৰাইটিছ ইনডোৰ প্লান। এইবোৰ আমাৰ ওচৰত আছে আপোনাৰ গ্ৰাউণ্ড অৰ্কিড। এইফালে চাব পাৰে আপুনি বাৰ্ড অফ পেৰাডাইজ, মানে চৰাই নিচিনা ফুলে এইবোৰ বস্তু। তাৰপিছত এইবোৰ ইনডোৰ প্লান নতুন এইবোৰ ভেৰিগেটেড মনষ্টেৰা। এইবোৰ ডেচিনা আছে আমাৰ ওচৰত। ডেচিনা বিভিন্ন প্ৰজাতি পায় আমাৰ ওচৰত। আপোনাৰ সেইবোৰো ইনডোৰ প্লান হয়, আপোনাৰ পাতৰে ধুনীয়া হয়। তাৰপিছত এইবোৰ আহিলে আপোনাৰ ফল মূল, ধৰক এইটো আপোনাৰ L49 মধুৰি, ভাল জাতৰ উন্নত জাতৰ মধুৰি। এইটো আহিলে আপোনাৰ বানানা মেংগ'। আপোনাৰ সেইফালে কৃষ্ণচূড়া, দেৱদাৰু। এইটো এটা নতুন আপেল আহিছে আমাৰ মাজত, আপোনাৰ হৰমন 99 বুলি কয়। এইটো গৰম জেগাতো হয় এইটো আপেল। হয়, এইটো এটা মধুৰি আছে থাইপিং। এইবোৰ নাচপতি গাফিঙৰ। এইবোৰ আহিলে চিটলেছ লিচু। এইটো এটা মছলা অল স্পাইচ বুলি কয়। এইটো মছলা, এই পাতটো আপুনি চব্জিত দি খাব পাৰে। আপুনি এবাৰ চেনটো লৈ চাব পাৰে পাতটো। এইবোৰ আহিলে চেনটো কিন্তু আপোনাৰ ধুনীয়া। হয়, এইবোৰ আহিলে হাইব্ৰিড তামোল পুলি, আপোনাৰ চাপৰ পৰা যোনটো লাগে এতিয়া আপোনাৰ যোনবোৰ খুব আপোনাৰ কি বুলি কয় ফেমাছ হৈ আছে বুলি ক'ব লাগিব, খুব মানে চাপতে লাগে হয়। আৰু এইবোৰ আহিলে নতুন আমলখি। এইটো আমলখিটো অকণমান কালাৰটো ৰঙা। তাৰপিছত আপোনাৰ এইবোৰ আহিলে আপোনাৰ কমলা, হাইব্ৰিড জাতৰ কমলা, তেজপাত, কাটিং গোল নেমু। তো আপোনাৰ মই কথা এটা সুধিছোঁ, হয়, এনেই আপোনাৰ ওচৰলৈ যেতিয়া কোনোবাই নিবলৈ আহিব, হয়, এনেই এই তামোল পুলিৰ দামটো এনেই কেনেকুৱা? মানে এইবোৰ পুলি একচুৱেলি চাইজ লৈ হয়। ইয়াৰ অকণমান সৰু চাইজৰ সৰু পুলি হ'লে 60 ৰুপিজ মানৰ পৰা ষ্টাৰ্ট হয়, একদম জেনুইন মালটো আৰু এইটো হাইটত হ'লে 80, 90 তেনেকুৱাকৈ কাষ্টমাৰ সুবিধা অনুযায়ী দিয়া হয়। আৰু এইফালে আহিলে আপোনাৰ ৰঙা চন্দন। এইখিনি আপোনাৰ এনেই পিয়াঁজৰ নিচিনা দেখিছোঁ, এইটো নহয় চাগে ফুলৰ প্ৰজাতি? ফুল এইটো ৰেইন লিলি বুলি কয়। এইটো বৰষুণ দিলে খুব ফুলে ফুলটো। ইয়াত ফুল ইয়াৰ ফুলে ন? বিভিন্ন কালাৰ থাকে। ফুলটো বহুত দিন লাষ্টিং নকৰে, 2 দিন বা এদিনেই কৰে, কিন্তু বহুত বেছি ফুলটো ফুলে। আৰু আপোনাৰ যিবিলাক কোনোবাই যদি আপোনাৰ ওচৰত বিচাৰে, সেইটো আপুনি অফলাইন ইয়ালৈ আহিব লাগিব আপোনাৰ? হয় হয়, অফলাইন ল'ব পাৰিব। আপোনাৰ ধৰক গাড়ীত সুবিধা অনুযায়ী লখিমপুৰলৈকে ধৰক, ডিব্ৰুগড়, এফালে মাজুলী ধৰক জোনাইলৈকে তেনেকুৱা গাড়ী যদি সুবিধা হয় দি পঠাব পৰা যায়। আৰু অলপ সৰহকৈ ল'ব লাগিব তেতিয়া? হয় হয়, তেতিয়া কোৱান্টিটিৰ ওপৰত মানে কোৱান্টিটিৰ ওপৰত নিৰ্ভৰ কৰিব। ফোন নাম্বাৰটো দি দিবা, হয় হয়, ফোনত কথা পাতি ল'ম কাষ্টমাৰৰ নিশ্চয়। লগত। এইবোৰ আহিলে কামিনী কাঞ্চন, চাপৰতে ফুলে, খুব ধুনীয়া গোন্ধায়, আপোনাৰ ল' মেইনটেনেঞ্চ। এইটো আপোনাৰ জবা ফুল, হাইব্ৰিড জবা, চাপৰতে ফুলে, যথেষ্ট ফুলে।
আৰু ইণ্টাৰেষ্টিং এটা এইটো হ'ল আপোনাৰ লেমন গ্ৰাছ। এই পাতটো আপুনি চাহত দি খাব পাৰে, লেমন ফ্লেভাৰ পাব। চাওক আপুনি এবাৰ গোন্ধত লৈ চাওক। হয়, এইটো আপোনাৰ মই দেখিছিলোঁ এই আমাৰ কিছুমান 5 ষ্টাৰ হোটেলত এইটো খুব ব্যৱহাৰ কৰে। হয় হয় হয়। আহক আৰু দেখুৱাম আপুনি। এইবোৰ ভোট জলকীয়া এইবোৰ ভোট জলকীয়া, আমাৰ চব ভোট জলকীয়া ৰেডি হৈ গ'ল। প্ৰায় 3000 মান পুলি বৰ্তমান ৰেডি আছে। এইখিনি দিব পৰা হৈছে? দিব পৰা হৈছে, এইবোৰ ল'ব পাৰে কাষ্টমাৰ। এইবোৰ আহিলে আপোনাৰ ৰেড লেডি অমিতা চাপৰতে লাগে। এটা অমিতাৰ প্ৰায় 3 কেজিৰ পৰা 3.5 কেজিলৈকে হয়। এইবোৰ মহানিম আছে। আপোনাৰ গোল নেমু ধৰক, এইটো 12 মাহে লগা এটা অৰ্নামেণ্টেল গোল নেমু পায়। বাহিৰৰ যোনবোৰ হোটেলবোৰত বেছিকৈ ইউজ কৰা দেখা যায়, সেইটো গোল নেমু পাব আমাৰ ওচৰত। এইটো হ'ল আপোনাৰ পটল পুলি। এইটো পটলৰ আপোনাৰ মতা মাইকী থাকে। এইটো হ'ল মাইকী আৰু সেইটো হ'ল মতা। আমি ছেপাৰেট কৰি ৰাখিছোঁ এইটো কাষ্টমাৰ এই বস্তুটো সুবিধাৰ মানে কাৰণে। মতা মাইকী ডিফাৰেঞ্চটো কিয়? মতা ধৰি লওক কিছুমানত বেছি লাগে নি, মাইকী নহয়, মতা মাইকী দুইটা পুলি ৰুবই লাগিব। অকল মাইকীটো ৰুলেও গুটি নালাগিব, অকল মতাটো ৰুলেও গুটি নালাগিব, মানে দুইটা লাগিব সিহঁতৰ। ধৰক যেনেকৈ ভাতকেৰেলাটো থাকে, এই মতা কথাটো আজি মাইকী। শুনিছোঁ আপোনাৰ। হয় হয়, ভাতকেৰেলা, কিউবি এইবোৰত থাকে মানে মতা মাইকী থাকে। আজি মিণ্টু বৰশইকীয়াৰ যি চিয়াং নাৰ্চাৰী ধেমাজি নগৰৰ বহাৰী চুকত অৱস্থিত এই নাৰ্চাৰীখনলৈ আহিলোঁ। আৰু এই নাৰ্চাৰীখনত আহি দেখিলোঁ ইয়াত বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি, গছ পুলি আছে। আৰু আপোনালোকে যদি বিচাৰে আমি স্ক্ৰীণত নম্বৰ দি দিম, মণ্টু বৰশইকীয়াৰ সৈতে যোগাযোগ কৰিব আৰু ডিছকাউণ্ট পাব। আপোনালোকে আহিব আৰু ডিছকাউণ্ট পাব। নম্বৰ দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব। আৰু পাছলৈ আৰু বিভিন্ন প্ৰজাতিৰ তেখেতে কাম কৰি আছোঁ বুলি কৈছে। আমি দেখুৱাম পাছৰ পৰ্যায়ত, যিহেতু আজি আহিলোঁ যেতিয়া আহি থাকিম মাজে সময়ে, আপোনালোকে দেখি থাকিব, নতুন নতুন আপডেটবিলাক পাই থাকিব। গতিকে যদি আপোনালোকে বিচাৰে যোগাযোগ কৰিব। আৰু আমাৰ এই ধেমাজিৰ কোনোবাই যদি এই ধেমাজি টাউনলৈ আহিলে আপোনালোকৰ যদি প্ৰয়োজন হয়, আপোনালোকে এপাক সোমাই যাব। ইয়াতে থাকেই তেখেতে, যিকোনো মুহূৰ্তত আপোনালোকে লগ পাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।